হাই ফ্ৰেণ্ড, হাই আমি বৰ্তমান মাজুলীলৈ যাবলৈ ওলাইছোঁ। ক'লৈ যাবলৈ ওলাইছোঁ? মাজুলী সত্ৰলৈ। এয়া আমি এতিয়া নিমাতী ঘাটত আছোঁ। হয়, আমি মাজুলীলৈ যাম আৰু সত্ৰলৈ যোৱা ৰাইজক মই এতিয়া পৰিচয় কৰি দিম। মোৰ লগত আছে মোৰ বন্ধুসকল। এয়া লাষ্টত বাদামটো কোৱা আৰু ছেকেণ্ডত কোৱা যাদৱ গগৈ আৰু এইজন আছে উৎপল গগৈ আৰু এজন আছে হয় মধু গগৈ। হাই যাদৱ, কিবা এটা কওঁ আমি ইয়াৰ মাজুলী ব্ৰহ্মপুত্ৰৰ মাজত গৈ আছোঁ মাজুলীলৈ সত্ৰত শৰণ ল'বলৈ আৰু ভাওনা চাবৰ কাৰণে ভাওনা চাওঁ। ভাওনা প্ৰতিযোগিতা হৈ আছে। মোৰতো অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা চলি আছে বোলে। প্ৰথম প্ৰাইজ 1 লাখ সোণ এতোলা, দ্বিতীয় প্ৰাইজ 70,000 সোণ এতোলা। আৰু কিবা এটা পোৱা আৰুনো কি ক'ম আৰু মোৰ ফালৰ পৰা ইমানে কৈ সামৰণি মাৰিছোঁ। তোমাক গগৈদাই ক'ব নেকি? গগৈদাই একো নকৰে, গগৈ ক'বগৈ আৰু কপি আছে। বেলিটো বৰ ধুনীয়া লাগিছে ন? মোবাইল কিবা মোবাইলত চবটো পায় আজিকালি। দিনত সি ভিক্ষা দিলে আপোনালোকে সন্তুষ্ট হ'ব। তেতিয়াহ'লে শুনাহে ৰাজন, আমি দুয়ো হ'লো ভিক্ষাৰী ব্ৰাহ্মণ আৰু আমাক লাগে আমাক লাগে তোমাৰ ৰাজ সিংহাসন। ভিক্ষাৰী ব্ৰাহ্মণ ৰাজ সিংহাসন লাগে দান। তাৰ আগতে হ'ব আজি তহঁতৰ খেলাৰ নাম বোলে মাজুলীত আছোঁ। মাজুলী সত্ৰ দৰ্শন কৰি আছোঁ বন্ধুসকল। আৰু ভাও নাট সমাৰোহ চলি আছে সদৌ অসম ভিত্তিত। এয়া চাবলৈ আহিলোঁ মাজুলীলৈ বুলি বন্ধুসকলৰ লগত। সত্ৰ নগৰী মাজুলী।
নামঘৰ চাৰিপিনে এপাক ঘূৰিছোঁ মই। ইমান ডাঙৰ নামঘৰ। দক্ষিণ পাট শিঙীয়া সত্ৰ, বহুত পুৰণি সত্ৰ। এই সত্ৰখন বহু বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। বহুত পুৰণি সত্ৰ হয়, বহুত ডাঙৰ, সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা এই সত্ৰখন আপোনালোকে দেখিছে। এই হৰিণা আছে, হৰিণা চাম এতিয়া। আৰু কি কি পশু আছে ইয়াত ভিতৰত আছে বোলে। কি কি আছে ন? হৰিণ আছে, শহা আছে। অঁ, শহা এইফালে হ'ব। শহা আছে, হৰিণো আছে, চাম এতিয়া। এইকেইটা কি হৰিণ নে? হৰিণ আকৌ শহা ইয়াত আছে। হাঁহকেইটা এইকেইটা শহা বহুত আছে আৰু তিনিটা চাৰিটা আছে। এই হৰিণে ঘাঁহ খাই আছে। পোৱালি এটা আছে আৰু শহাপহু আছে। ঠিক আছে, হ'ব দিয়ক, মই ইয়ালৈ আহিছোঁ মোবাইল চাইকেল লৈ আহিলেগৈ। অঁ, বন্ধুসকল, আৰু এতিয়া মই উপস্থিত আছোঁ গড়মূৰ মাজুলীত। মাজুলী সত্ৰ গড়মূৰ। এইখন হৈছে গড়মূৰ মাজুলী সত্ৰ। এজোপা কি গছ? এইজোপা সোণাৰু গছ, বহুত ডাঙৰ সোণাৰু গছ। কোনজোপা বকুল গছ? এইজোপা এজোপা প্ৰকাণ্ড বকুল গছ। আপোনালোকে দেখিলে আচৰিত খাব। এইজোপা প্ৰকাণ্ড বকুল গছ। এইজোপা এজোপা বকুল গছ, প্ৰকাণ্ড বকুল গছ। আৰু সেইজোপা হৈছে বেলগছ, বহুত ডাঙৰ বেলগছ। আৰু এইজোপা এজোপা সোণাৰু গছ, বহুত ডাঙৰ সোণাৰু গছ আছে এই গড়মূৰ মাজুলীত। আৰু জোপা এজোপা হৈছে বকুল গছ। ফুল ফুল নাই ওপৰলৈ ডাল সেইটো ফুল ডালে গুটিয়ে লাগে। অঁ
বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ মাজুলীত, আৰু মাজুলীৰ এই চামগুৰি সত্ৰৰ ভিতৰত আছোঁ মই, আৰু মোৰ লগত আছে গুৰুজনা। তেওঁ দুই এষাৰ এই চামগুৰি সত্ৰৰ বিষয়ে ক'ব। নমস্কাৰ, মোৰ নাম ধীৰেন গোস্বামী। আমাৰ হ'ল এয়া চামগুৰি সত্ৰ। হয়। আমাৰ এই চামগুৰি সত্ৰ 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধ্বজ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ। ৰজা চক্ৰধ্বজ সিংহৰ দিনত এজোপা চাম গছৰ গুৰিত তেতিয়াৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। সেই চক্ৰপাণি আতাৰ ওচৰত চক্ৰধ্বজ সিংহই শৰণ লৈ এই চামগুৰি সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সেইকাৰণে চামগুৰি সত্ৰ নামে জনাজাত। এজোপা মানে কি গছ আছিলে? চাম গছ থকাৰ কাৰণে এই সত্ৰখনৰ নাম চামগুৰি সত্ৰ হ'ল। আৰু আমাৰ চামগুৰি সত্ৰৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। তেওঁ 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্ন যাত্ৰাৰ ভাওনাৰ যোগেদি এই মুখাশিল্পটো তৈয়াৰ কৰিছিল। কিমান চনত কৈছিলে? এইটো 500 বছৰ আগতে। 500 বছৰ আগতে। হয়, বহুত দিন হ'ল। এইটো এটা পৰম্পৰা তেতিয়াৰ পৰা চলি আহি আছে। মুখাশিল্প ইয়াত মেইন প্ৰাধান্য দিয়া হয়। আহোঁতে 2003 চনত আপোনালোকে জানে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত একাডেমীৰ অধ্যক্ষ আছিলে 2003 চনত, তেতিয়াই এই মুখাশিল্পটো ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিছিলে। আৰু আমাৰ প্ৰথম পিতৃক দিছিলে কুশকান্তদেৱ গোস্বামী। আপোনালোকৰ হয়, এইজন হয়, এয়া হ'ল সোণাল মানসিং, এয়া আব্দুল কালাম, তেতিয়া ৰাষ্ট্ৰপতিয়ে, অৰ্থাৎ আমাৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম দেৱৰ হেৰি কৰিছিলে, বিজ্ঞান ভৱনত তাম্ৰপত্ৰ প্ৰদান কৰিছিলে। আপোনাৰ নিজৰ পিতৃ হয়? নিজৰ পিতৃ হয়। কি নাম ক'লে? কুশকান্তদেৱ গোস্বামী, সত্ৰৰ সত্ৰাধিকাৰ আছিলে। পিতৃ আজি এবছৰ হৈছে পিতৃ ঢুকুৰ। আৰু আমাৰ এতিয়া মই মুখা বনোৱা পদ্ধতিটোৰ কথা আহিছোঁ। আমাৰ প্ৰথম মুখা বনোৱা পদ্ধতিটো হৈছে এইটো। প্ৰথমতে বাঁহৰ কাঠি। কোনটো ক'লে? এই বাঁহৰ কাঠি। প্ৰথমতে বাঁহৰ কাঠিয়ে এইটো কৰি ল'লোঁ খাংটো। এইটো যেতিয়া হ'ব তাৰ ওপৰত পুনৰ কুমাৰ মাটি এইটো কাপোৰটো মাৰি দিলোঁ, হয়নে? কাপোৰ মাৰি এনেকুৱা কটন কাপোৰ এইটো মাৰি দিম। এইটো যেতিয়া শুকাব তাৰ ওপৰত এতিয়া আমি ৰূপ দিম বিভিন্ন চেহেৰাৰ। যেনে এইটো হনুমান বনাইছোঁ বা ৰাক্ষস বনাইছোঁ, কৃষ্ণ বনাইছোঁ। গৰু গোবৰত চেহেৰাটো আনিব লাগিব। যেতিয়া চেহেৰাটো সম্পূৰ্ণ হৈ যাব তাৰ ওপৰত আকৌ পুনৰ আমি কুমাৰ মাটিয়ে এই কাপোৰটো মাৰি দিম। এইটো কাপোৰটো মাৰি দিম। এইটো আপোনালোকে দেখিছে, এটা সুন্দৰ ৰূপ দিছে, এনেধৰণে ৰূপ দি বনাইছে। আৰু কওকচোন আৰু কৰক। আৰু আমাৰ এই মুখা শিল্পটোৰ প্ৰধান আমি 3টা ভাগত বনাওঁ। যেনে এয়া হ'ল ভগৱানৰ বিষ্ণুৰ নৰসিংহ অৱতাৰ, বিষ্ণু অৱতাৰ, হয়, নৰসিংহ অৱতাৰ। আৰু এয়া হ'ল ৰটকাই মুখা, এয়াও নৰসিংহ, এয়া মিডিয়াম চাইজৰ। আৰু এইবিলাক হ'ল মুখ মুখা, এইবিলাক হ'ল মুখ মুখা। আমি যেতিয়া ভাওনা কৰোঁ, ধৰক সীতাহৰণ বালিবৰ ৰাৱণবধ, তেতিয়া কৰিলে আমি এইবিলাক পিন্ধি লওঁ। আমি মানে পেইণ্ট নকৰোঁ, ডাইৰেক্ট মুখাখন। আমি এইটো পিন্ধি মই দেখাই দিছোঁ। যেতিয়া এইটো এনেকৈ পিন্ধি ল'লোঁ, এইটো একদম সুন্দৰ লাগিছে। এইবিলাক হ'ল আমাৰ মুখাশিল্পৰ মেইন বৈশিষ্ট্য। মই চমুকৈ ক'লোঁ। ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বীকৃত মুখাশিল্প গোটেই ভাৰত বিশ্বৰ বিখ্যাত হৈ পৰিছে। আমাৰ শংকৰদেৱৰ আৰ্হিত বনোৱা হৈছিল এয়া প্ৰথমতে, নহয় জানো? হয়। ধন্যবাদ, ভাল লাগিল এই সত্ৰলৈ আহি। আশা ৰাখিছোঁ অসমৰ সকলো ৰাইজ আহি এই বিষয়ে জানক। আজিলৈ আহিছোঁ, ধন্যবাদ। ভাল লাগে। এইটো ৰাস্তাত আৰু আপুনি বাৰিষা ছিজনত আহক, এই ৰাস্তাটোৰ ওপৰত পানী নহয়, অধিক বাৰিষা হ'লেহে পানী হয়। এই ৰাস্তাবিলাকত কাষত মানুহে পচা লৈ ৰখি থাকে। কেলে? বৰশীটো পায়, বহুত মাছ পায়। কাৱৈ মাছটো যে, কাৱৈ মাছ আপোনাৰ বৰশীত 2 কেজি 3 কেজিলৈকে আপোনাৰ এঘণ্টাত ধৰি দিব এটা মানুহ। কাৱৈ মাছে? মাছৰ মুঠতে ভোগ আৰু মাছৰ ভোগ। এই জেগাটো মাছৰ ভোগ।